নমস্কাৰ বৰুৱা এণ্টাৰপ্ৰাইজৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি অতি গুৰুত্বপূৰ্ণ বিষয়ৰ এটা উপস্থাপন কৰিব বিচাৰিছোঁ। তো শৈক্ষিক ক্ষেত্ৰখনৰ সাম্প্ৰতিক প্ৰেক্ষাপটৰ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে d.el.ed। আৰু যিহেতু আজিৰ পৰা d.el.edৰ অনলাইন আবেদন প্ৰক্ৰিয়া মুকলি কৰি দিয়া হৈছে। চ' যিকোনো এজন ছাত্ৰ বা ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছতে এই প্ৰক্ৰিয়াত আবেদন কৰিব পাৰে। চ' আবেদন প্ৰক্ৰিয়াটোত কি ডকুমেণ্ট লাগিব আৰু কি ক্ৰাইটেৰিয়া হ'ব সেইখিনি মই এবাৰ জনাই দিছোঁ। প্ৰথমে লাগিব আপোনালোকক আধাৰ কাৰ্ডখন লাগিব, আৰু HSLCৰ যিখন এডমিট কাৰ্ড হ'ব সেইখন লাগিব। HS যিখন আপোনাৰ হায়াৰ ছেকেণ্ডেৰী চূড়ান্ত পৰীক্ষাৰ যিখন মাৰ্কশ্বিট হ'ব সেইখন লাগিব, আৰু চাৰ্টিফিকেট যিখন আপোনালোক কলেজৰ পৰা যদি আপোনাক পাছ চাৰ্টিফিকেট দিছে সেইখন হ'লেও হ'ব। আৰু যিহেতু এতিয়ালৈকে কোনো ধৰণৰ বৰ্ডৰ ফালৰ পৰা চাৰ্টিফিকেট দিয়া নাই, তো যিখন HSৰ যিখন পাছ চাৰ্টিফিকেট থাকে সেইখন আৰু হৈ যাব। আৰু আপোনাক লাগিব কাষ্ট চাৰ্টিফিকেটখন। যদি আপুনি OBC, MOBC, SC, ST যি হয় তাৰে এখন কাষ্ট চাৰ্টিফিকেট লাগিব। আৰু জেনেৰেল যদি হয় তেতিয়াহ'লে যদি EWS চাৰ্টিফিকেট যিখন আছে সেইখন যদি হয় সেইখনেৰে হ'ব, আৰু নহ'লেও জেনেৰেল হ'লে চলি যাব। আৰু তাৰপিছতে যিটো থাকিব এটা ফিজ থাকিব, সেইটো হ'ব 600। এইটো 600 টকাটো যিহেতু তাতে পে'মেণ্ট কৰিব লাগে, সেইটো 600 টকা এটা পে'মেণ্ট থাকিব। তো যদি আপুনি d.el.ed কৰিম বুলি ভাবি আছে তেতিয়াহ'লে যিহেতু আজিৰ পৰা অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে, কৰিব পাৰে। অতি শীঘ্ৰে কৰি লওক, কাৰণ পিছলৈ হয়তো ছাৰ্ভাৰৰ প্ৰব্লেম বা যিকোনো প্ৰব্লেম আহি যাব পাৰে। সেইকাৰণে অতি শীঘ্ৰে কৰাই লওক। আৰু তাৰে কাৰণে মই কৰি দিলোঁ ডকুমেণ্টখিনি, সেইখিনি ব্যৱস্থা কৰিব পাৰে। আৰু চ' আমাৰ যি চেণ্টাৰ আছে কম্পিউটাৰ চেণ্টাৰ, সেইটো হৈছে গৰুবান্ধাৰ চক, দৰং ডিষ্ট্ৰিক্ট, একদম ওদালগুৰি দৰং বৰ্ডাৰ। চ' যদি কোনোবাই কৰিম বুলি ভাবে তেতিয়াহ'লে আমাৰ চেণ্টাৰলৈ আহিব পাৰে। কণ্টেক্ট নম্বৰ দিয়া থাকিব ইয়াতে। আৰু যদি আপুনি ভিডিঅ'টো ফেচবুকত চাই আছে তেতিয়াহ'লে আপুনি ফেচবুকতে কণ্টেক্ট কৰিব পাৰে, আৰু গোটেই ডকুমেণ্টখিনি অনলাইন পঠাই দিব পাৰে। আমি যেনেকৈ যি কৰিবলৈ পৰাই আপোনাক ৰিচিপ্টখন পঠাই দিয়াৰ ব্যৱস্থা কৰিম। তো ধন্যবাদ, লগ পাম নতুন এটা ভিডিঅ'ত।